ছাত্ৰ ছাত্ৰীসকল, আমি আজি আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 10ৰ 7 নম্বৰ চেপ্টাৰ স্থানাংক জ্যামিতি। প্ৰত্যেকটো অনুশীলনীত নতুন নতুন সূত্ৰ থাকিব। প্ৰথম যিটো অনুশীলনী 7.1, তাত এটা সূত্ৰ আছে, যিটো সূত্ৰ আমাৰ গোটেইখিনি প্ৰব্লেম সলভ কৰিবৰ কাৰণে দৰকাৰ হ'ব। সূত্ৰটো হ'ল দূৰত্বৰ সূত্ৰ। দূৰত্বৰ সূত্ৰটো কি? দুটা বিন্দু A আৰু B দুটাৰ স্থানাংক যদি x1 y1 আৰু x2 y2 হয়, তেন্তে সেই বিন্দু দুটাৰ মাজৰ দূৰত্ব আমি এটা সূত্ৰৰ সহায়ত উলিয়াব পাৰিম। সূত্ৰটো ইয়াত লিখি দিছোঁ যে ধৰো A আৰু B স্থানাংক ক্ৰমে x1 y1 আৰু x2 y2, তেন্তে AB ইকুৱেল সূত্ৰটো হ'ব √x2 minus x1 whole square plus y2 minus y1 whole square। তো এইটো সূত্ৰ আমাৰ মনত ৰাখিব লাগিব যে A আৰু B দুটা বিন্দুৰ স্থানাংক x1 y1 আৰু x2 y2 হ'লে AB ইকুৱেল টু হ'ব √x2 minus x1 whole square plus y2 minus y1 whole square। যদি এটা বিন্দু আৰু স্থানাংক জ্যামিতিৰ মূল বিন্দুৰ মাজৰ দূৰত্ব উলিয়াব দিয়ে, তেতিয়া সূত্ৰটো হ'ব এনেকুৱা যে যদি A x, y বিন্দু তোৰ মূল বিন্দুৰ পৰা দূৰত্ব হ'ব √x² plus y²। তো এই দুটা সূত্ৰৰ সহায়ত আমি অনুশীলনী 7.1ৰ অংকবিলাক কৰিব পাৰিম। তো 7.1ত প্ৰথম যিটো অংক আছে যে তলৰ প্ৰতিযোৰ বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা 2, 3 আৰু এটা আছে 4, 1। তো আমি বিন্দু দুটা ফাৰ্ষ্টত ধৰি ল'ম। সলিউশ্যনটো ইয়াত লিখি দিছোঁ। ধৰো বিন্দু দুটা A x1, A 2, 3 আৰু B 4, 1। তেন্তে AB ইকুৱেল ফৰ্মুলাটো কি আছিলে? √x2 minus x1 whole square plus y2 minus y1 whole square। তো ইয়াত যি দুটা বিন্দু দিয়া আছে, A এইটো হ'ল x1 y1 আৰু B টো হ'ল x2 y2। তেন্তে AB দূৰত্ব হ'ব x2ৰ মান ইয়াত কিমান আছে? 4 মাইনাছ x1ৰ মান কিমান আছে? 2 হোল স্কুৱেৰ প্লাছ y2ৰ মান কিমান আছে? 1 মাইনাছ y1 কিমান আছে ইয়াত? 3 ইকুৱেল টু হ'ব 4ৰ পৰা 2 গুচি গ'লে 2 স্কুৱেৰ মাইনাছ 1ৰ পৰা 3 গুচি গ'লে -2 হোল স্কুৱেৰ ইকুৱেল টু হ'ব ডাইৰেক্ট এটা ফৰ্মুলাৰ নিচিনা আমি লিখি ল'ব পাৰোঁ যে যদি এনেকুৱা থাকে
ৰুট অভাৰ এ স্কুৱেৰ তো প্লাছৰ থাকক বা মাইনাছৰ থাকক ডাইৰেক্ট আমি এইটো এনেকৈ লিখিব পাৰোঁ এ ৰুট অভাৰ 2 যিহেতু এইটো সলনি কৰিম 2 ৰুট অভাৰ 2 একক লিখি থ'লে হ'ল একক ঠিক আছে।